হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে? ভালেই নিশ্চয়, মোৰো ভাল। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ফেচ পেক। মইনো ঘৰতে কেনেদৰে মোৰ ছালখন যত্ন লওঁ আপোনালোকক এবাৰ দেখাওঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এয়া মই লৈছোঁ চাউল, দাইল তিয়াই থৈছিলোঁ 1 ঘণ্টামান। তাৰপিছত ভালদৰে পিচি ল'লোঁ। পিছাৰ পিছত ইয়াত দিছোঁ এচামুচ মৌজোল নহ'লেও নিদিলেও একো নাই, মানে দিলেও ভাল আৰু। মৌজোল দিলোঁ, ভালদৰে মিক্স কৰি ইয়াত মই লগাব লৈছোঁ। লগোৱাৰ পিছত 15 মিনিটমান ৰাখিব লাগিব। এয়া মই ভালদৰে লগাই লৈছোঁ। শুকাবলৈকে দিম 15 বা 20 মিনিটৰ ভিতৰত। এয়া মোৰ সম্পূৰ্ণ শুকালে আৰু এতিয়া মই ধুব লৈছোঁ। ভালদৰে মুখখন ধুব লাগিব ঘঁহি পেনে। ভালদৰে ধোৱাৰ পিছত এখন কাপোৰেৰে ভালদৰে মুচি ক্ৰীম সানি দিব লাগিব। আৰু মই বহুত ভাল ৰিজাল্ট পাইছোঁ, আপোনালোকেও লগাব পাৰে।